আসসালামু আলাইকুম বন্ধুসকল, কি খবৰ আপোনালোকৰ? পবিত্ৰ ৰমজান মাহৰ আটাইতকৈ বেষ্ট ব্লগ হ'বলৈ গৈ আছে এই ভিডিঅ'টো। আমি আছো অসমৰ আটাইতকৈ পুৰণি মছজিদ ধুবুৰী জিলাৰ অন্তৰ্গত পাণবাৰী মছজিদত। তো আমি 5জন মিলি আহিছোঁ মছজিদ চাবলৈ, লগতে মছজিদত নামাজ পঢ়িবলৈ। তো আপোনালোকে চাই আছে মছজিদৰ মেইন ৰাস্তা এইটো। ইফালেদি সন্মুখত গেট আছে, গেট দি আমি প্ৰৱেশ কৰিম। আমি যিটো ঠাইত আছো এই মছজিদটো 1500-1600 শতিকাতে বনোৱা হৈছিল। এই মছজিদটো ৰজাৰ ৰাজত্ব কালতে সৃষ্টি হৈছিল আৰু এই মছজিদটো সকলোৱে প্ৰদৰ্শন কৰিবলৈ আহে। সকলোৰে মান্তি থাকে, সকলোৰে আশা থাকে এই মছজিদত আহিবলৈ। মছজিদৰ গেটৰ ভিতৰত চাই আছে আপোনালোকে পাৰ্কিং। এতিয়া মই দেখুৱাম ভিতৰত কেনেকুৱা অৱস্থা, ভিতৰত কেনেকুৱা ভিউ। তো আপোনালোকে চাই আছে এইটো হ'ল মছজিদৰ ৰাস্তা। এইটো দি মছজিদৰ ভিতৰত প্ৰৱেশ কৰা হয়। তো আমি এতিয়া ভিতৰত যাম। আমি ভিতৰৰ সৰু এটা গেট পালোঁ। এই গেট দি আমি মছজিদৰ ভিতৰত সোমাম। আপোনালোকে চাই আছে মোৰ বন্ধুৱে মোক লৈ গৈ আছে। তো এই মছজিদটো চালে আপোনালোকে আটাইতকৈ পুৰণি মছজিদ অসমৰ ভিতৰত। এতিয়া আমি ভিতৰত সোমাম। ভিতৰত সোমাই আমি নামাজ পঢ়িম। আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকে এবাৰ হ'লেও এই মছজিদটো চাব আহিব। এতিয়া মই নামিম। ইয়াত নামি মই ভিতৰত যাম। আপোনালোকে চাই আছে মই নামি আছোঁ, নামি ভিতৰত গৈ আছোঁ। তো ভিতৰত গৈ আপোনালোকক দেখুৱাম ভিউটো কেনেকুৱা। এইটো বাহিৰ চাইড, কাৰণ বহুত মানুহ ইয়াত নামাজ পঢ়ে। আমি ভিতৰত গৈ দেখুৱাম। তো গাইজ আপোনালোকে চাই আছে ভিতৰৰ অংশটো এনেকুৱা। ইয়াত ডিজিটেল ঘড়ী আছে, সকলো ব্যৱস্থা দিয়া হৈছে। এইবোৰ পিছত দিয়া হৈছে, আগত এইবোৰ নাছিল। ওপৰৰ পৰা এটা ভিউ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে চালে ওপৰৰ পৰা এনেকুৱা দেখিবলৈ হয়। তো মই এটা কথাই ক'ম, আপোনালোকে এবাৰ হ'লেও এই মছজিদত আহিব এই ৰমজান মাহতে। ধন্যবাদ।